Welcome back to our YouTube channel Assamese Scan. COVID-19 মানে করোনা ভাইরাস ডিজিজ অফ 2019 যি এতিয়া গোটেই পৃথিৱীতে বিয়পি পৰিছে। যদি আমি পৃথিৱীৰ এডমিটাৰ চাবলৈ যাওঁ তেতিয়া আমি গম পাম যে এতিয়ালৈকে এই বেমাৰত 33 লাখ মানুহৰ মৃত্যু হৈছে। এই বেমাৰৰ পৰা হাত সাৰিবৰ বাবে বহুতো প্ৰকাৰৰ ভেকচিন প্ৰস্তুত কৰা হৈছে। ইণ্ডিয়াত এতিয়া ইয়াৰে দুটা ভেকচিন দি থকা হৈছে, যাৰ প্ৰথমটোৰ নাম হৈছে কোভেক্সিন আৰু দ্বিতীয়টো হৈছে কোভিচিল্ড। কিন্তু আপুনি এই ভেকচিনৰ দুটা ড'জ ল'ব লাগিব আৰু এনেকুৱা নহয় যে আপুনি প্ৰথমটো কোভিচিল্ড ল'লে আৰু দ্বিতীয়টো কোভেক্সিন ল'ব। আপুনি প্ৰথমে কোভিচিল্ড ল'লে দ্বিতীয়বাৰো আপোনাক সেই ভেকচিনটোৰে ছেম কপি কেইসপ্তাহমান পিছত আপোনাক দিয়া হ'ব। কিন্তু প্ৰশ্নটো এই হ'ল যে আমি ছেম ড'জ দুবাৰ কিয় ল'ব লাগে। ইয়াৰ কাৰণে আপুনি জানিব লাগিব যে ভেকচিনে আমাৰ শৰীৰত গৈ কেনেকৈ কাম কৰে। যেতিয়া আমাৰ শৰীৰত ভেকচিন সোমায় তেতিয়া ই আমাৰ শৰীৰৰ ভিতৰত গৈ এটা এণ্টিবডি সৃষ্টি কৰে। কিন্তু প্ৰথম ড'জটো দিয়াৰ পিছত ই এণ্টিবডি সৃষ্টি কৰাত অলপ উইকনেছ ফিল কৰে, যাৰ বাবে ইয়াৰ ছেকেণ্ড ড'জ দিয়া হয় আৰু ইয়াৰ ফলত আমাৰ শৰীৰে এণ্টিবডি বহুত ফ'ৰ্চত সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে আমাক ভেকচিনৰ দুটা ড'জ দিয়া হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।